কেনেকৈ ইটা দি বনাইছিল এয়া এইটো চাবহে এইটো ডেঞ্জাৰ বস্তু কেনেকুৱা ধৰণৰ এইটো হৈছে ৱাটাৰ ফাউণ্টেন ইয়াতে পানী ফুল হৈ যেতিয়া যায় এইটো গাৰ্ডেনৰ মাজত এইটো এটা আৰু ৰজা এজন শুই আছে মাজত যোনটো আছে এইটো জাহাংগীৰ মহল এইফালে আছিল ৰচনাৰা এইফালে আছিল জাহানাৰা এইফালে যাম দিবানে আম চবেই জুমি জুমি চাই আছে ইয়া দি গোটেইবিলাকে এই চিচাৰ এই গোটেইবিলাক গ্লাছ দি বনোৱা হয় গুড মৰ্নিং এভৰিৱান বৰ্তমান গৈ আছোঁ আগ্ৰা ফৰ্ট চাবৰ কাৰণে যোৱাকালি আহিছিলোঁ আগ্ৰালৈ যোৱাকালি তাজমহল চালোঁ আহি কিনে লগে লগে টাইম নাপালোঁৱেই আজি গৈছোঁ আগ্ৰা ফৰ্ট চাবৰ কাৰণে বহুত দিন থাকিলোঁ আজি হৈছে 7 দিন আমাৰ ইয়াতে দিল্লী আৰু আগ্ৰা মিলাই কেনে আজি লাষ্ট ডে হয় আমাৰ ইয়াতে এতিয়া ওলাই যাওঁ হোটেল ৰুমৰ পৰা ব্ৰেকফাষ্ট কৰি লৈ পেলাই তাৰপিছত যাম আগ্ৰা ফৰ্ট দেখাম চাই থাকিবা আজি ভিডিঅ'টো আমাৰ হোটেল ৰুমৰ গোটেইবিলাক কাপোৰ কানি খেলি মেলি হৈ আছে খোজকাঢ়ি গৈ আছোঁ আগ্ৰা ফৰ্টলৈ এই আগ্ৰাৰ ৰাস্তা চাওক অহা যোৱা ৰাস্তা এটাই ইয়াতে বহুত প্ৰব্লেম আৰু বহুত জাম হয় মানুহবিলাকে কোনেও কাৰোলৈ কেয়াৰ নকৰে জাম ধাম ধুম যেনে তেনে বাইক সোমাই দিয়ে অটো সোমাই দিয়ে বহুত প্ৰব্লেম আৰু বহুত কামোৰ মানুহবিলাক বেয়া কামোৰ দিয়ে ক'ত যাব বাৰে বাৰে সুধি পাগল কৰি দিয়েগৈ এতিয়া দুইজন গৈ আছোঁ অকণমান খোজকাঢ়ি 500 মিটাৰ আছে এইপৰা খোজকাঢ়ি গৈছোঁ আৰু এইফালে পাই গ'লোঁ আগ্ৰা কিলা এই আগতে আছে এণ্ট্ৰি গেট সেয়া পাই গ'লোঁ সি আগ্ৰা ফৰ্ট টিকেট কটা হৈ গ'ল অনলাইন টিকেট কাটিলোঁ মোৰ বেক চাইডে এই আগ্ৰা ফৰ্ট ফাইনেলি আগ্ৰা ফৰ্ট চাম ফাইনেলি এণ্ট্ৰি কৰিলোঁ এতিয়া ঘূৰিম তামাম চালিয়া লাগিছে গোটেইবিলাক বহুত চৰাই আছে ইয়াতে পাৰ চৰাই গোটেইবিলাক পাৰ চৰাই হয় পাৰ চৰাই বেছি আছে কেনেকৈ ইটা দি বনাইছিল এয়া ইমান পাতল ইটা এৰিয়াটো বহুত ডাঙৰ হয় যেনি তেনি মানে গেট আছে সোমাই কেনে ইফালে যাব নে সেইফালে যাব বহুত কনফিউজ লাগি যায় যেনি তেনি গেট এইফালেও আছে এইফালেও আছে চবফালে মানে গেট আৰু সিফালে সোমাই গৈ কিনে আৰু কিবা কিবি ওলাব পাৰে লাহে লাহে গৈ আছোঁ যিমানখিনি কভাৰ কৰিব পাৰোঁ আৰু জাহাংগীৰি এণ্ড আকবৰী মহল ইয়াত আছে সেইটো ইয়াতে মানে আগৰ ৰজা মহাৰাজাবিলাকে নিজৰ মোগল সম্ৰাটসকলে বনাইছিল আৰু সিহঁতৰ য়াদগাৰ কিছুমান বস্তু সেইকাৰণে আজি আমি এনেকৈ চাব পাৰিছোঁহি এইটোৱে কি এইটো কুঁৱা নে চাই কা পিয়ালা জাহাংগীৰি কা চান হয়তো টাব এইটো বাথ টাব এইটো জাহাংগীৰে গা ধুইছিলে বাথ টাব হয় এইটো দেখা দিছিলোঁ এইটোৱে বাথ টাবটো এইটোতে সোমাই গা ধুই আছিল বিন্দাছ জাহাংগীৰে এইটো সোমাই গা ধুই আছিল চাবোন ঘঁহিছিল চেম্পু ঘঁহিছিল তেতিয়া চাবোন চেম্পুটো নাছিলে চাগে কিবা ঘঁহিছিল আৰু কিবা কিবি কোনফালে যাবা এতিয়া মেহেল এটা ভিতৰত সোমাম এইটো আকবৰী মেহেলৰ ভিতৰত আন্ধাৰ এই আকবৰী মহল এইটো ভিতৰৰ কি আছিল ঠিক নাই বিচনা কিবা কি আছিল চাগে সোমাই আহি আছোঁ ভিতৰৰ ফালে কোনফালে কি আছে একো ক'ব নোৱাৰি এইফালে দৰ্জা এখন আছিল এইফালে সোমাই আহি আকৌ এখন দৰ্জা পাই লৈ পেলাই তাৰ ভিতৰত এনেকুৱা এইখিনি দেখিছে নাই কেনেকুৱা কাৰিকৰী কৰিছে মোৰ বেলেগ কাৰিকৰী কৰি বনাইছে দেই তাই বাৰে খালি পিছতে ৰখি যায় ভিতৰৰ ফালে কিবা দেখা পায় নেকি চাম একো দেখা নাযায় আন্ধাৰ আকৌ আহিছোঁ বেলেগ এখন দৰ্জা দি এইফালে গৈ কি পাই চাওঁ গুফা মানে বৰ ডেঞ্জাৰ গুফা আছে সেয়া এখন দৰ্জা আছে তলা মৰা আছে ভিতৰত কি আছে ক'ব নোৱাৰি ভিতৰত কিবা আছে ইয়াতে এয়া চাওক কেনেকুৱা টাইপৰ মহাৰাজাবিলাকে কিছু দিমাগ লগাই বনাইছিল কিন্তু বস্তুবিলাক কি ডেঞ্জাৰ মানে গুফাবিলাক বনাইছে লুকাবৰ কাৰণে খুফিয়া
দৰ্জাখনৰ পৰা ওলাই আহিলে এয়া দৃশ্য গোটেই খালী আকৌ এইখিনি এইটো কি আছে চাওঁ এইটো কুঁৱা নিচিনা এটা আছে এইটো কুঁৱা নিচিনা কি বস্তু যে অঁ এইটো দ বেছি নহয় মইতো পাইছিলোঁ বহুত দ বেছি নহয় কেনেকৈ বনাইছিলে এইটো এতিয়া কিবা লক ছিষ্টেম দিলে এইটো খোল খাই যায় চাগে আকৌ কিছুমান মুভিবিলাকত দেখাই যায় এইটো চাবহে এইটো ডেঞ্জাৰ বস্তু কেনেকুৱা ধৰণৰ এইটো ইয়াতে এটা কিবা এটা গাঁত এটা আছে আৰু এইফালে পানী পৰা নে কিহৰ কাৰণে দিছে এইটো এনেকৈ আহি কিনে এই ইয়াত চববিলাক আণ্ডাৰগ্ৰাউণ্ডে হয় চাগে এইবিলাক খুফিয়া আৰু এইটো আহি কিনে এইখিনিত এইটো আছে এতিয়া কিহৰ কাৰণে এইটো কি কথা একো গম নাপাওঁ আৰু ফুটাটো ৰাস্তাটো আছে তলে এইফালেও আছে কিবা এতিয়া সোমাই আছোন ৰাস্তা মানে যেনিয়ে তেনিয়ে ৰাস্তা ৰাস্তা কোনফালে যাবা এইফালে আহিলে আকৌ ইয়াত হোৱাইট কালাৰৰ মাৰ্বল পাথৰৰ আছে তেনেকৈ তাজমহলত যোনটো মাৰ্বল পাথৰ এই তেনেকুৱা টাইপৰে এই গাৰ্ডেনখন বহুত ধুনীয়া লাগিছে এইটো কি বস্তু বাহ কিমান ডাঙৰ দৰ্জা এইখন দৰ্জাখন দেখা পাইছে কি ডাঙৰ এখন কাঠৰ নে কিহৰ দৰ্জা ৰজাৰ দিনৰ এয়া অঁ এই সিংহাখনৰ চাগে টুকুৰিবিলাক ন এই সিংহাখনৰ টুকুৰিবিলাক কি ডেঞ্জাৰ বস্তু আছিলে দেই আগৰ এইবিলাক ইমান ডাঙৰ এইডাল বনাবৰ কাৰণে মেহেলডাল বনাবৰ কাৰণে কত টকাৰ প্ৰয়োজন হৈছিল চাগে ঠিক নাই যোনে হিষ্ট্ৰী পঢ়িছে জানে আৰু এই সিংহাখনৰ সেই যোনটো গ্লাছৰ সেয়া দেখাইছিলোঁ তাতে ৰচনা আছিল আৰু এই এৰিয়াত মানে কোনো সোমাব নোৱাৰে তেনেকুৱা ধৰণৰ প্ৰটেকশ্যন আছিল ৰচনাৰ লেভেলে বেলেগ আছিল ৰজা মহাৰজাৰ ঘৈণীয়েক পত্নী আছিল আৰু ইয়াতে মানে কোনো সোমাবলৈ তেনেকৈ পাৰ্মিশ্যন দিয়া নাছিলে এইটো চাওক ৰচনাৰ এতিয়া এইফালে যাম ইয়াৰ পৰা ধুনীয়াকৈ তাজমহলটো দেখা যায় ইয়াত দূৰত আছে সেইটো কুঁৱলী হৈ আছে যে ভালকৈ দেখা যোৱা নাই এইফালে সোমাই যাম এইটো এটা বাথটাব আছিল চাগে খাছ মহল এইটো খাছ মানুহৰ কাৰণে মানে খাছ মহল এইটো হৈছে ৱাটাৰ ফাউণ্টেন ইয়াতে পানী ফুল হৈ যেতিয়া যায় এইফালেদি পানীবিলাক বাগৰি গৈ কিনে ডাইৰেক্ট এই গাৰ্ডেনত পৰে এই গাৰ্ডেন আগতে বেলেগ আছিল বেলেগ কিবা ফুল চুল আছিল চাগে এইফালে পানীবিলাক বাগৰি যায় কেনে ডাইৰেক্ট এইটোত পৰে এইটোৰ পৰা চবলৈ গুচি যায়গৈ আগতে বেলেগ আছিল ফুল চুল আছিল চাগে এতিয়া বেলেগ কৰিলে আৰু ডিজাইনবিলাক দিছে নে কেনেকুৱা টাইপ দিছে গোটেই ডিজাইনবিলাক বা বেলেগ ডিজাইন কৰি বনাইছে ন ইয়াতে ফটো দুটামান উঠি লওঁ ইমানে ৰ'দ আৰু ইয়াতে ইমানে বগা মানে ইয়াৰ মাৰ্বল পাথৰৰ চকু মেলিব নোৱাৰি ফটো উঠিবৰ কাৰণে ইমানে প্ৰব্লেম ফটো উঠিবৰ কাৰণে চকুৱে মেলিব নোৱাৰি এতিয়া তলৰ গাৰ্ডেনখনত যাওঁ এইফালে তললৈ আমি গৈ আছোঁ এইফালে এখন আছে দৰ্জা কুকীয়া দৰ্জা বন্ধ আছে বহুত দৰ্জা বন্ধ কৰি ৰাখিছে এইফালে সোমাই পেলাই সেইফালেও দৰ্জা বন্ধ কৰি ৰাখিছে ইয়া মানুহ ৰখি আছে এইফালেও সেয়া দৰ্জা বন্ধ দৰ্জা মানে বহুত দৰ্জা বন্ধ আছে এইখন হৈছে গাৰ্ডেন মোগল গাৰ্ডেন এইখনে গাৰ্ডেনখন ইয়াতে যোনবিলাক দৰ্জা মানে বেছিভাগ দৰ্জা যোনবিলাক বন্ধ আছে সেইটো কিছুমানটো সুকীয়া ৰাস্তাও হয় সুকীয়া জেগাও হয় আৰু কিছুমান মানে সিহঁতৰ চিৰিবিলাক যোনবিলাক খটখটিবিলাক হয় সেইবিলাক মানে বেছিভাগ গ্লাছৰ আছিল সেই গ্লাছৰবিলাক সেইবিলাক ভাঙি গৈছে ন বহুতবিলাক কিছু সংখ্যক ভাঙি গৈছে কিছু সংখ্যক ভালে আছে এইবিলাক আগৰ দিনৰ বস্তু এতিয়া সংৰক্ষণ কৰি ৰাখিব লাগিব সেইকাৰণে বেছিভাগ দৰ্জাবিলাক বন্ধ কৰি ৰাখিছে তলা মাৰি সেইবিলাক আমিবিলাকৰ নিচিনা মানুহ গ'লে উল্টা কৰিব আমাৰ মানুহবিলাকতো জানেই কেনেকুৱা আৰু ভাঙিব আৰু কৰিব সেইকাৰণে সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে দৰ্জাবিলাক বন্ধ কৰি ৰাখিছে বেছিভাগ টুৰিষ্ট গাইডৰ পৰা গম পাইছোঁ মই নিজে নাজানো কিন্তু কথাটো ভালকৈ টুৰিষ্ট গাইডৰ পৰা গম পাইহে মই কথাটো কৈছোঁ আপোনালোকক সেইকাৰণে বেছিভাগ দৰ্জাবিলাক বন্ধ আছে গাৰ্ডেনৰ মাজতে এইটো পুখুৰী আৰু এইটো
ৰজা এজন বহি আছে ইয়াতে আৰাম কৰি আছে ৰজাজনে এইটো গাৰ্ডেনৰ মাজতে এইটো এটা পুখুৰী নিচিনা আছে এইটো ফাউণ্টেনে হয় আৰু ৰজা এজন শুই আছে এজন আমাৰ শুই আছে ইয়াতে আৰাম কৰি আছে বৰ্তমান সিয়ে ৰজা ৰজা দেউ মাজত যোনটো আছে এইটো জাহাংগীৰৰ মহল এইফালে আছিল ৰচনাৰা এইফালে আছিল জাহানাৰা আৰু এইফালে সিহঁতৰ মাছাজৰ এইফালে মাছাজ কৰিছিল গা ধুবলৈ আহিছিল য'তে ইয়াতে মাছাজ কৰিছিল আৰু এখন হ'ল গাৰ্ডেনখন এইটো এইফালে আছে আৰু এখন গাৰ্ডেন ৱাও ইয়াতে সভা হৈছিল চাগে ইয়াতে মোগলৰ সভা হৈছিল কি ধুনীয়া চাওক না সেইটো কি আছে চাবগৈ লাগিব ওচৰলৈ যাওঁ এইটো জন ৰচেলৰ কবৰ এইটো কবৰ হয় এইটোতে জন ৰচেলক থৈছিলে এইফালে যাম দিবানে আম ইয়াতে নৃত্য চিত্ৰ হয় আৰু ন ইয়াতে নৃত্য চিত্ৰবিলাক হয় সেয়া ইয়াতে বহে ৰজা এই পৰাই চাই আৰু নৃত্য প্ৰদৰ্শন কৰে এই পৰাই ইয়াতে ৰজা বহি কেনে দিৱানী আমৰ লুপ উঠায় এনজয় কৰে ইয়াতে বহি লয় ৰজা ইয়াতে বহি লয় আৰু এই গোটেইখিনিতে মানুহবিলাক বহে চাগে আকৌ ফাট মেলিছে আৰু লাহে লাহে বহুত বছৰ হৈ গ'ল ন সেইকাৰণে ফাট মেলিছে লাহে লাহে ইয়াতে দিবানে আমত যেতিয়া নৃত্য প্ৰদৰ্শন বা কিবা হয় এই চাৰিওফালে চ'লজাৰ্ছবিলাক থাকে সিহঁতৰ সৈনিকবিলাক ৰজাক প্ৰটেকশ্যন দিবৰ কাৰণেতো লাগিবই সৈনিক এতিয়া এইফালে যাওঁ অলপ চাই আহোঁ ষ্টেপ ৱাল দিবানে আম কি আছে এইটোত কি আছে ভিতৰত পানী আছে এতিয়া ভিতৰত কিমান ডাঙৰ এইটো বাপৰে দিৱানে আমৰ ষ্টেপ সেইফালৰ পৰা ডাইৰেক্ট আহি পেলাই কিবা কিবি কৰিছিল চাগে এনেকুৱা ডেঞ্জাৰ বস্তু বনোৱা আছে তলে সোমাইছিল মানুহবোৰে চবেই জুমি চাই আছে ইয়াদি ইমান তললৈ বনালে কেনেকৈ তাকেই মানে খুব ডেঞ্জাৰ বনাই থৈছে সেই এনেকুৱাবিলাক এটা আছে আৰু সেইটো এটা আছে এইটো এটা সৰুকৈ কুঁৱা এটা সুৰংগ হয় এইটো আৰু এইটো এটা আছে এইফালে দিয়ে যায় চাগে তালৈ এইফালে দিয়ে যায় চাগে চোৱা এইফালে দিয়ে যায় চাগে এইফালে সেই সুৰংগ চাওক এইটো দৰ্জা এইফালে দি তলে গৈ কেনে তাতে গৈ পেলাই গা ধুই কেনেকুৱা ডেঞ্জাৰ বনাই থৈছে কেনেকুৱা টেলেণ্ট আছিল মানে কেনেকুৱা দিমাগ আৰু এই দৰ্জা দেখিছে নাইকিয়া দৰ্জা বন্ধ লক ভিতৰত এইটো চিচা মহল এটা লক কৰা আছে এটা যাব নিদিয়ে এইয়া চিচাৰ এই গোটেইবিলাক গ্লাছ দি বনোৱা হয় এটা যাব নিদিয়ে ইয়াতে লিখাই আছে চিচ মেহেল দেখাইছে ভাল লাগিল হয় কিন্তু বন্ধ আছে গ্লাছ আছে যে ভাঙা চেঙা আছে চাগে সেইকাৰণে যাব নিদিয়ে আৰু আমি বেছিকৈ ভাঙো বুলি ওপৰলৈ আহিছোঁ ওপৰৰ পৰা চাম কেনেকুৱা লাগে ওপৰলৈ আহিয়ে বেছি মজা লাগিছে ওপৰৰ পৰা গোটেই ধুনীয়াকৈ দেখা পায় ইয়াৰ পৰা গোটেই চিটিখন দেখা যাব চাগে ইয়াৰ পৰা গোটেইখন দেখা যাব চব ৱাও এইটো কি হয় তাজমহল ইয়াৰ পৰাই দেখা গৈছে সেইটো তাজমহল এই ওপৰত আহি কেনে বহুত ভাল লাগিছে এইখন হ'ল জাহাংগীৰৰ সিংহাসন আৰু সেইখনো বেলেগ কাৰোবাৰ সিংহাসনো হয় ইয়াতে বহিছিল জাহাংগীৰে ইয়াতে বহিছিলে সিংহাসনত এতিয়া ফাট মেলিছে আৰু অলপ ইয়াত ফাট মেলিছে আৰু ইয়াৰ পৰা ধুনীয়াকৈ তাজমহলটো দেখা যায় এইটো তাজমহল চাওক সেইটো মই জুম কৰি দেখাই আছোঁ এইটো তাজমহল এইটো তাজমহল ইয়াৰ পৰা কি ধুনীয়াকৈ দেখা গৈ আছে নাগিনা মছজিদ
বোলে জোতা খুলি কিনে যাব লাগিব মছজিদৰ ভিতৰত গ'লে নাগিনা মছজিদ ভিতৰত সোমাইছোঁ এইটো মছজিদ আছিল এইটো উজু কৰা কিবা আছিল চাগে পানী চানী এইফালৰ পৰা ওলাই আৰু এইফালে নামাজ পঢ়া মই মাৰ্বল পাথৰ দিয়ে বনা গোটেইটো ৰেলিঙত বহিব নিদিয়ে মানুহবিলাকৰ ৰেলিঙতে বহে অলপমান ডিছবেলেঞ্চ হ'লে তলত পৰি থাকিব আৰু তলত পৰিলে মাথা ফালি থাকিব ইয়াত বহিবলৈ নিদিয়ে মানুহবিলাক ইয়াতে বহে বম জ্বালা দিয়ে মানুহবিলাকে চিকিউৰিটিক ইয়াত বহিবলৈ নিদিয়ে তাতে বহে য'ত বহিব নিদিয়ে তাতে বহে আৰু যোনখন দৰ্জাত তলা মৰা সেইফালে বেছি যায় চাবৰ কাৰণে মানা কৰা কামটো বেছি কৰিবলৈ চেষ্টা কৰে মানে পিছল নেকি গাটো ভয় লাগে দেই বৰ্তমান আগ্ৰা ফৰ্টৰ পৰা ওলাই যাম এতিয়া বহুত সময় হ'ল লাঞ্চ কৰিব লাগে দেৰি হৈ গ'লগৈ ভোক লাগিছে বহুত এতিয়া আগ্ৰা ফৰ্টৰ পৰা ওলাই যাওঁ ৰাতিপুৱালৈ যামগৈ আৰু দিল্লী আৰু আগ্ৰাক বাই বাই দি আগ্ৰা ফৰ্টত বাই বাই